Mm, mm, mm. এটা পানৰ মানুহ নহ'ল এটা মানুহ নহ'ল আৰু মই মইনাক লৈ ওলাবই পৰা নাই। আৰু বাকীখিনিতো গাইজ গমেই পাইছে ন, বাকীতো ক'বই নালাগে আৰু। পানেই যদি খোৱা নাই আৰু ভাত ক'ত খোৱাব? Papa, mama. Papa, mama. It's just Darcy. Baby. Papa. Papa, mama. Baba, Baba. হাই গাইজ, ৱেলকাম টু মাই চেনেল। আৰু আজি মই মোৰ ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছোঁ, মানে মুনুক ডক্টৰৰ ওচৰলৈ লৈ যাই আছোঁ। মানে তাইৰ একো প্ৰব্লেম নাই, অকল তাই নাখায়, কোনো অসুখ বিসুখ নাই বাৰু তাইৰ। খোৱাটোত মানে তাই বহুতেই দিগদাৰি দিয়ে, আৰু আজিকালি বেছিভাগ বাচ্চাই এনেকুৱা কৰে যে মানে খোৱাটোত বহুত দিগদাৰি দিয়ে, আৰু খং উঠি যায় কেতিয়াবা, দুখ লাগে, আৰু মানে তাইৰ গ্ৰ'থটো অলপ কমি আছে। গতিকে মই মানে ডক্টৰ তাত দেখাই আছোঁ, মেডিচিন খুৱাই আছোঁ, কিন্তু মেডিচিনত কোনো মানে ইম্প্ৰুভমেণ্ট পোৱা নাই। পিছত মানে 3 দিনমান আগতে গ'লোঁ ডক্টৰৰ তাত, যাই পেলাই দেখালোঁ। দেখুৱাৰ পিছত ডক্টৰে কিবা টেষ্ট দিলে, এটা নৰ্মেল টেষ্ট দিছে, মানে ডক্টৰে চাব বিচাৰিছে মানে কি হৈছে, বা কিবা ব্লাডত কিবা প্ৰব্লেম, কিবা ইউৰিনত কিবা প্ৰব্লেম আছে নেকি। তাৰপিছত টেষ্ট কৰালোঁ, টেষ্ট কৰাৰ পিছত মানে একো প্ৰব্লেম নাই, মানে তাই চব নৰ্মেলেই আছে। আৰু তাই মানে এনেই এইটো মানে এনেকুৱা যে হৈছে, মানুহে এতিয়া কয় আৰু যে নাই বাপেক মানে সৰুতে এনেকুৱা আছিল, মানে পেহীয়েকবিলাক এনেকুৱা, সেইকাৰণে কিজানি মানে তুমিও কিজানি ক্ষীণ আছিলা, মাকৰ পৰাও এইটো আহে। ময়ো মানে ক্ষীণ আছিলোঁ আৰু এনেকুৱা আৰু। কিন্তু তথাপিও অলপ বাচ্ছাবিলাক খালে মনবিলাক ভাল লাগে আৰু, মানে মাকৰ যিটো আহাৰ সেইটোৱে মানে ইহঁতৰ কাৰণে চাফিচিয়েণ্ট নহয়। এতিয়া তাই ডাঙৰ হৈ গৈছে, 11 মান্থ চলি আছে। গতিকে মোৰ মানে বহুতেই দুখ লাগে যে মানে নাই তাই কিয় নাখায়। বহুত যোগাৰ কৰোঁ, মৰ্ণিং যোগাৰ কৰোঁ কিবা খোৱাবৰ কাৰণে, বিস্কিট কিবাকিবি, তাৰপিছত খিচিৰি, ভাত অলপমান, পিটিকি আলু, এনেকুৱা বহুত তাইৰ কাৰণে যোগাৰ কৰোঁ। চব পেলাইয়ে দিবলগীয়া হয় আৰু মানে, আৰু ক্ষীণ হৈ আছে তাই, দুখ লাগি যায়। মানে বাপেকৰো বহুত টেনশ্যন, মোৰো বহুত টেনশ্যন, ঘৰৰ মানুহৰো বহুত টেনশ্যন তাইক লৈয়ে। গতিকে ডক্টৰ তাত দেখাই আছোঁ, কিন্তু কোনো ইম্প্ৰুভমেণ্ট পোৱা নাই। হ'লে বহুত ভিটামিন খুৱাইও আছোঁ, আৰু ভিটামিনৰ প্ৰব্লেমৰ কাৰণে তাই মানে মুখত মানে ৰঙা কিবাকিবি ওলাই গৈছে, মানে গাখীৰো খাব নোৱাৰে, মানে এনেকুৱা হৈ গৈছে। মানে যিখিনি মাকৰ আহাৰ তাই খায়, সেইখিনিও ভালকৈ মানে খাব পৰা নাই, এনেকুৱা হৈ গৈছে। গতিকে ছাৰে কিবা টেষ্ট দিলে, মানে কৰালোঁ, আৰু ছাৰে ক'লে যে টেষ্টখিনি কৰাই তোমালোকে আহি যোৱা, তাৰপিছত কি হয় চাম বাৰু। তাৰপিছত আৰু সেইকাৰণে আমি আজি গৈ আছোঁ। আৰু মৰ্ণিং উঠি পেলাই এতিয়া মানে আমাৰ ঘৰত এতিয়া মানে যিটো ছিজন চলি আছে, এতিয়া ধান ৰুব টাইম হৈছে, আৰু গতিকে ধান ৰুবৰ কাৰণে মানুহ লগাবলগীয়া হৈছে। আৰু মই ইমান আগতে জনা নাছিলোঁ, কিন্তু ইয়াতে আহি পেলাই মানে গম পাই গ'লোঁ আৰু কেতিয়া ধান ৰোৱা, কি কৰা, এইবিলাক আমাৰ লগত মানে মোৰ শাহুৱাই এইবিলাক কৰে, মই এইবিলাকত নাই। কিন্তু তথাপিও ঘৰত কাম কৰা মানুহ লগালে মানে সেইবিলাকতো ভাত পানীটো যোগাৰ কৰিবই লাগিব। গতিকে মৰ্ণিং উঠি পেলাই সোনকালে উঠি পেলাই কামখিনি শেষ কৰিলোঁ। কামবিলাক শেষ কৰি পেলাই তাৰপিছত মই আমাৰ মানে যে ভৰি ফ্ৰেকচাৰ হৈছিল আগতে, 3 মাহমান আগতে, তেওঁ মানে ইমান ভালকৈ সুস্থ হৈ উঠা নাই। গতিকে তেওঁক মানে ইমান কামৰ প্ৰেছাৰটো দিবও নোৱাৰি। গতিকে মই মানে মৰ্ণিং সোনকালে উঠি কামবিলাক কৰিলোঁ, চব কাম। আৰু মানে কাম কৰা মানুহ যিখিনি 2টা লগোৱা আছিল ঘৰত, সিহঁতৰ কাৰণেও ভাত পানী বনাই, মানে ঘৰৰ মানুহৰ কাৰণে ভাত পানী বনালোঁ, আমিও খাই পেলাই মানে ডক্টৰৰ মানে এপইণ্টমেণ্ট মানে সেনেকৈ 6টা বজাত আছিলে গধূলি। গতিকে আমি ভাটিবেলাই ওলাইছোঁ, 1টামান বজাত ওলাম আৰু। গতিকে মই ভাবিছোঁ ভাত আঞ্জাখিনি বনাই আৰু খাই যোৱাই ভাল হ'ব। আৰু মালিগাঁৱেদি গ'লে যিটো জাম গুৱাহাটীত, মানে এইটোতো আৰু ক'বই নালাগে। মালিগাঁৱত অভাৰব্ৰিজ বনাই আছে, গতিকে মই ভাবিলোঁ যে অলপ সোনকালেই ওলাই যাওঁ, কাৰণ তাইৰ যিটো ৰিপৰ্ট আছে, তাইৰ ৰিপৰ্টটো দিব হ'ল 4টা বজাত, আৰু ডক্টৰেও চাব তাতে, য'ত মানে তাইক টেষ্ট কৰোৱা হৈছিলে। গতিকে আমি ভাবিলোঁ যে টেষ্টটো যিহেতু টেষ্টৰ ৰিপৰ্টো ল'ব লাগিব, আৰু ডক্টৰকো দেখাব লাগিব, সেই হিচাপে টাইম মিলাই যাব লাগিব। আৰু যদি জামত ফাঁচি যাওঁ তেতিয়াহ'লেতো বহুতেই প্ৰব্লেম হৈ যাব। গতিকে মানে আমি সোনকালে ওলালোঁ যদিও, তাৰপিছত আৰু আমি
জাম পালোঁ, বহুতেই জাম মানে গুৱাহাটীত মালিগাঁও পোৱাৰ আগত বহুত জাম পাইছোঁ, মালিগাঁও পাওঁতে আমি বহুতেই জাম পাইছোঁ। আৰু আজি লগত এজন মানে ভাইটি এজন লৈ আহিছোঁ, মানে আম্মা নাহিলে আম্মা আহিলে মানে মুনুৰ পাপাই ড্ৰাইভিং কৰে আৰু আম্মা আৰু মই দুটাই মুনুক চম্ভালিব পাৰোঁ, কিন্তু মই অকলে তাইক নোৱাৰোঁ। মানে তাই আজিকালি অলপমান উৎপাত কৰিব পৰা হৈছে, তো বহুতেই উৎপাত কৰে। আৰু আজি মানে গাড়ীৰ ভিতৰত মানে তাই পৰিয়েই গ'ল, মানে ছিটত বহাই দিওঁতে তাই মানে কিবা এটা তলত পৰিছিলে, সেই বস্তুটো দাঙি আনিব যাওঁতে তাই ধমকৈ পৰিয়ে গ'ল, মানে বহুত বেয়া লাগিছে। গতিকে মই ভাবিলোঁ যে ওচৰৰে ভাইটি এজন আছিল আৰু ভাইটিজনক মানে ক'লোঁ আৰু ব'লা আমাৰ লগত যাবা। গতিকে মোৰ ভাইটিজনে আমাৰ লগত আহিল আৰু মুনুৰ পাপায়ো মানে মুনুক চম্ভালিব পাৰে, আমি দুয়োটাই মানে চম্ভালিব পাৰোঁ আৰু গতিকে সেইকাৰণে তাক লৈ আহিছিলোঁ। আৰু চাওক কেনেকুৱা জাম, আৰু মালিগাঁৱত বহুত জাম, গতিকে টাইমততো পাবই লাগিব, টাইমত নাপালে দিগদাৰী হৈ যাব। গতিকে আমি সোনকালে ওলাই আহি ভালেই কৰিছোঁ। আৰু গৰমটো বহুতেই গৰম, এটা ঘহঘহনিৰ নিচিনা মানে গৰমটো মানে বহুতেই মানে কিবা বেয়া লাগি যায়, এনেকুৱা হৈ যায়। মানে এচিও ভালকৈ চলাব নোৱাৰোঁ মুনুৰ কাৰণে, তাইক মানে এতিয়ালৈ এচি দিয়াই নাই, এচিত মানে তাইক লৈ যোৱাই নাই, ব্যৱহাৰ কৰা নাই। তথাপিও আজি অলপমান মানে ট্ৰাই কৰিছোঁ, কাৰণ এতিয়াৰ পৰাই ট্ৰাই নকৰিলে পিছত যাই পেলাই এচি দিয়াৰ লগে লগে কিবা হৈ যাব, বেমাৰ হৈ যাব, এইটো হৈ যাব, সিটো হৈ যাব, কাহ হৈ যাব। গতিকে মানে ইচ্ছা কৰিছোঁ যে এতিয়াৰ পৰাই তাইক মানে এচিত মানে লৈ যোৱা অহা এনেকুৱা মানে ইচ্ছা কৰিছোঁ আৰু। গতিকে আজি অলপমান মানে সেইকাৰণে ভাল লাগিছে, আজি ইমান গৰমটো অনুভৱ কৰিব পৰা নাই। বাহিৰত গ'লে বহুতেই গৰম। এটা পানৰ মানুহ নহ'ল, আৰু মই মইনাক লৈ ওলাবই পৰা নাই। আৰু বাকীখিনিতো গাইজ গমেই পাইছে ন, বাকীতো ক'বই নালাগে আৰু। পানেই যদি খোৱা নাই আৰু ভাত ক'ত খোৱাব। আৰু এইখন হ'ল মালিগাঁৱৰ এখন ফেমাছ পাণ ভাণ্ডাৰ, পণ্ডিত পাণ শ্বপ, আৰু ইয়াৰ পৰাই আমি পাণ খাওঁ। আৰু এতিয়া আপোনালোকক দেখাম আমি কেনেকুৱা পাণ। আৰু এইটো হ'ল আমাৰ পাণ। মইনাৰ ওপৰত বহিব চাওক, আকৌ এইটো পাণ বনাই থোৱা আছে। পাণ বনাই আছিল নেকি? এইটো বনাই দিয়া না বনোৱা? আমাৰ বনাই দিয়া। আৰু আমি ইয়াতে আহিছোঁ, মুনুৰ এই ব্লাড টেষ্ট কৰিছিলোঁ, ইউৰিন টেষ্ট কৰিছিলোঁ, তাকে ৰিপৰ্ট ল'বৰ কাৰণে। চব নৰ্মেল, চব নৰ্মেল, একো প্ৰব্লেম নাই, খালি নাখায়। খালি খাৱাত প্ৰব্লেম, কি কৰি যে খুৱাব পাৰি বাপৰে বাপ। এতে বহুত টাইম ল'ল ন, ডক্টৰ আহিয়ে পোৱা নাই, 2 ঘণ্টামান এতে ৰখলো, ডক্টৰ আহিয়ে পোৱা নাছিলে, টেষ্টৰ ৰিজাল্ট দিয়াই নাই। তাতে আমি বাহিৰত যাই বেলেগৰ হেৰিত বহিব লগা হোৱা নাই, বাহিৰত বেলেগ ডাইৰেক্ট ইয়াতে হেৰিত বহি আছোঁ, ভালেই। তাতেও বেছি টাইম নলয়তো, তাতে 5 নম্বৰত আছে যদি সোনকালতে ওলাব পাৰিম আমি। কিয় লৈ আহিব পাৰিম না, দেখি হাইৱে হয়। আমাৰ এণ্টি কৰাই আছিল তো। আৰু ইয়াতে মুনুক মানে দেখাম ডক্টৰক, আহি পোৱা নাই, কিন্তু ৰখিব লাগিব আৰু মানুহবিলাক আহি আছে। আৰু
আমি মনুক দেখাই ল'লোঁ ডক্টৰৰ তাত আৰু দেখাই পেলাই এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু অলপ কিবা খাই লওঁ খাই পেলাই আমি ঘৰলৈ যাম বুলি ভাবিছোঁ আৰু ইয়াতে নামিছোঁ আৰু যিহেতু ৰাস্তাইদি যাই থাকোঁতে মানে দেখা পালোঁ ডমিন'জ আৰু পিজ্জা খোৱা নাই বহুত দিন হ'ল পিজ্জা বহুত খাব মন যায় আছিল আৰু ভাবিলোঁ গতিকে গধূলি হৈছে অলপ ভোক লাগিছে গতিকে ভাবিলোঁ যে পিজ্জাকে খাই দিওঁ আৰু বহুত দিন হ'ল যিহেতু খোৱা নাই আৰু যিহেতু পিজ্জা লাভাৰ কাৰণে ভাবিলোঁ আৰু খাই লওঁ আৰু কেতিয়া আহোঁ কেতিয়া নাই ঠিক নাই আমি যে খাইছিলোঁ যে এইটোৱে আছিল ন চিটা দিবলৈ বহিলা অঁ দিয়া তাইক আৰু ৰাখিব নোৱাৰা আৰু